মোৰ আটাইতকৈ প্ৰিয় লাৰুবিধ হৈছে চুজি আৰু নাৰিকলৰ লাৰু। তেন্তে আহক আজি চুজি আৰু নাৰিকলৰ লাৰু বনাওঁ। প্ৰথমতে কেইটামান বাদাম মই টাৱাখনত ৰোষ্ট কৰি লৈছোঁ আৰু বাদাম নিদিলেও কথা নাই, আপোনালোকে স্কিপ কৰিব পাৰে। তাৰপিছত কেৰাহীখনত এচামুচ ঘি গৰম কৰি লৈ তাত চুজিখিনি ভাজি লৈছোঁ। ঘিৰ জেগাত আপোনালোকে ৰিফাইন তেলৰ ব্যৱহাৰ কৰিব পাৰে। চুজিখিনিৰ কালাৰটো লাহেকৈ চেঞ্জ হৈ আহিব আৰু যেতিয়া কেঁচা গোন্ধটো গৈ পেলাই অকণমান ভজাৰ নিচিনা স্মেল এটা আহিছে, তেতিয়া মই বেলেগ এখন থালত উলিয়াই ৰাখিলোঁ। আৰু একেখন কেৰাহীতে এতিয়া মই নাৰিকল আৰু চেনিখিনি ভাজি লৈছোঁ। আৰু নাৰিকল আৰু চেনিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰতে একেলগে গ্ৰাইণ্ড কৰি লৈছোঁ। নাৰিকল আৰু চেনিৰ কেঁচা গোন্ধ নোযোৱালৈকে মই ভাজি লৈছোঁ। তাৰপিছত এতিয়া ইয়াতে চুজিখিনি অলপ অলপকৈ এড কৰিছোঁ। আৰু এতিয়া বাদামখিনি দি দিছোঁ আৰু এতিয়া ভালদৰে সানি লৈছোঁ গোটেইখিনি। নাৰিকল, চেনি, চুজিখিনি ভালদৰে সানি লোৱাৰ পিছত এনেদৰে বান্ধি চাই লৈছোঁ যে লাৰু বান্ধা গৈছে নে নাই। আৰু তাৰপিছত এতিয়া টিপি কেনে ভালদৰে বতাহ সোমাব নোৱাৰাকৈ এনেদৰে থৈছোঁ। আৰু এতিয়া অকণমান কোৱান্টিটিত লৈছোঁ আৰু ভালদৰে লাৰুৰ শ্বেপ দি যাম এতিয়া। বহুতে হয়তো চুজিৰ লাৰু আৰু বেলেগ বেলেগ ধৰণতো বনায়। মই মোৰ মাক যেনেদৰে বনোৱা দেখিছোঁ তেনেদৰে আপোনালোকৰ আগত দেখুৱালোঁ। চুজি আৰু নাৰিকলৰ লাৰু খাই আৰু কোনে কোনে ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব।